ৰাজ্য চৰকাৰে আজি কামাণ্ডো বেটেলিয়নৰ ৰিক্ৰুটমেণ্ট ৰুলখন অনুমোদন কৰিছে। যোৱাকালি আপোনালোকে জানে যে মই অসম পুলিচ হেডকোৱাৰ্টাৰত আছিলোঁ। তাতে আমি কামাণ্ডো বেটেলিয়নৰ নিয়োগৰ ওপৰত আমি কথা পাতিছিলোঁ। এই কামাণ্ডো বেটেলিয়নত যিটো এপইণ্টমেণ্ট আৰু ফিজিকেল যিটো ফিটনেছ, সেইটো নৰ্মেল পুলিচতকৈ টান হ'ব। সেইকাৰণে কোনোবা ল'ৰাই যদি কালি এপইণ্টমেণ্ট পায়, তেওঁলোকে ভয় কৰিব নালাগে। স্পেচিয়েল যিকেইটা কোৱালিফিকেশ্যন, চিন, দৌৰাটো বঢ়োৱা হৈছে, পাহাৰৰ ওপৰলৈকে দৌৰা ৰখা হৈছে, এইবিলাক খালি কামাণ্ডো বেটেলিয়নৰ কাৰণে যি 4000 পোষ্ট হ'ব। বাকী ৰিক্ৰুটমেণ্ট ছেম ধৰণে থাকিব, কিন্তু কামাণ্ডোৰ ক্ষেত্ৰত আমি স্পেচিয়েল প্ৰভিজন কৰিছোঁ। আৰু কামাণ্ডো বেটেলিয়নত সোমাবৰ কাৰণে 18 পৰা 21 বছৰ লাগিব। এনেই পুলিচত সোমাবৰ কাৰণে 24 বছৰ লাগে। যিহেতু আমি এটা খুব NSG ধৰণৰ কামাণ্ডো কৰিব খুজিছোঁ, যাতে ল'ৰা ছোৱালীয়ে বেছি বছৰ ছাৰ্ভিচ দিব পাৰে। ই অকল 18 পৰা 21 ল'ৰাইহে ইয়াত আবেদন কৰিব পাৰিব। আমাৰ সৰু এটা আৰু এটা আমি আঁচনি আজি দিছোঁ।